নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। তো আহক আজি মই আপোনালোকক এটা নতুন ডিছ বনাই দেখুৱাওঁ। আজি মই বনাম মিঠা দৈ বনোৱাৰ কাৰণে ইয়াত লৈছোঁ মই 1 লিটাৰ গাখীৰ, 100 গ্ৰাম চেনি, 100 গ্ৰাম গুড় আৰু কেৰাহীখন মই বহাই দিছোঁ। গেছটো মোৰ বহুত ওপৰত হ'ল, সেইকাৰণে ভিডিঅ' কৰাত অসুবিধা হয়। তো তলত নমাই ল'ব লাগিব। এয়া কেৰাহী গৰম হৈছে, মই ইয়াতে চেনি দিলোঁ। চেনিখিনি এতিয়া ভাজি ল'ম। এয়া চেনিখিনি ভজা হৈ গ'ল, ৰঙা হ'ল। এতিয়া মই গাখীৰখিনি ঢালি দিলোঁ আৰু দেখিছেনে কালাৰটো গাখীৰৰ কেনেকুৱা হৈ গ'ল। সেইকাৰণে চেনিখিনি ভাজি দিছোঁ, কালাৰটোৰ কাৰণে। আৰু এনেকৈ ঠাণ্ডা গাখীৰ ঢালি দিলে প্ৰথমতে লাগি ধৰে গৰজটো, তো লাহেকৈ অলপ হেৰি কৰি দিলে গলি যাব। আৰু ইফালে মই গুড়খিনি গলাব দিলোঁ। গাখীৰখিনি লাৰি থাকিব লাগিব, নহ'লে আৰু চেমনি বান্ধি যায় ওপৰত, সেইকাৰণে লাৰি থাকিব লাগিব। মই চেনিটো অলপ কমকৈ দিলোঁ। আপোনালোকে যদি মিঠা বেছি খায় অকণমান বেছিকৈ দিব। আৰু অলপ গুড়ো দিম ইয়াতে। গুড়খিনি পগোৱা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি থৈ দিম, ঠাণ্ডা হ'বলৈ দিম। আৰু গাখীৰখিনিও হৈছে পগোৱা, এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈ দিম অলপ টাইম। ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াতে গুড়খিনি ঢালি দিলোঁ, গুড়খিনিও ঠাণ্ডা কৰি লৈছোঁ। এতিয়া এইখিনি মিহলাই ল'ম ধুনীয়াকৈ। ইয়াতে আপোনালোকে ইলাচিও দিব পাৰে দিলে। এইখিনি হ'ল দৈ গাখীৰ অকণমান থৈ দিছিলোঁ। এই দৈ গাখীৰখিনি ইয়াতে 3 চামুচমান দি দিম। যদি বেছি টেঙা হয় কমকৈ দিব, ডাঙৰ চামুচেৰে এচামুচ দিলেও হ'ব। তো মই 3 চামুচমান দিলোঁ, কাৰণ বেছি টেঙা নহয় দৈখিনি। আৰু এতিয়া ঠাণ্ডা গাখীৰখিনি ইয়াতে ঢালি দিম, যিটো পগাই কিনে ঠাণ্ডা কৰি লৈছোঁ। এইটো ভৰ্তি হৈ গ'ল। এতিয়া মই বেলেগ এটা বাচনত থ'ম বাকীখিনি। এটা ডাঙৰ এটা সৰু হৈছে মোৰ। তো এইখিনি মই ধুনীয়াকৈ ঢাকনিখন লগাই পাতলা এখন স্কাৰ্ফ লৈছোঁ, ইয়াতে বান্ধি থৈ দিম ধুনীয়াকৈ। কাৰণ এতিয়া ঠাণ্ডা দিন আহিছে, অলপ টাইম লাগে, সেইকাৰণে অলপ গৰম জেগাত ৰাখিব লাগে। গৰম কাপোৰেৰে বান্ধি এনেকৈ থৈ দিম, তেতিয়াহ'লে আপোনালোকে সোনকালে খাব পাৰিব। এদিন পিছতে দৈখিনি জমি থাকিব ধুনীয়াকৈ, অলপ গৰম জেগাত ৰাখিলে। এয়া বান্ধিলোঁ। ইয়াৰে ওপৰত আৰু এখন মই কাপোৰ দিম, এতিয়া মেৰিয়াই পেলাই থৈ দিম। এখন এতিয়া মেৰিয়াই দিলোঁ বিছনা চাদৰৰ টুকুৰা এখনেদি। এতিয়া মই ৰেগৰ ভিতৰত ভৰাই থৈ দিলোঁ। ইয়াতে কোনো লাৰা চাৰা নকৰিব, কাৰণ এইটো মোৰ নিৰামিষ পাকঘৰ, ইয়াতে বেছি ব্যৱহাৰ কৰা নহয়। সেইকাৰণে ইয়াত কোনো লাৰা চাৰা নকৰি ইয়াতে ৰাখি থৈ দিলোঁ। আৰু এইখিনি মই আগতে ৰাখিছিলোঁ, পৰহি দিনা গধূলি থৈ দিছিলোঁ। এয়া ধুনীয়া হৈ আছে, দেখিছেনে? বৰা চাউলৰ জলপান আৰু মিঠা দৈৰ সৈতে কেনেকুৱা লাগিছে বাৰু? ভাল লাগিলে ক'বচোন। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক।